নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ হেল্থ টিপছ নামৰ মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আমাৰ শৰীৰৰ বাবে নিমৰ উপকাৰিতা আৰু ইয়াৰ লাভসমূহৰ বিষয়ে। সেয়েহে কোনো ধৰণৰ স্কিপ নকৰাকৈ আমাৰ এই ভিডিঅ'টো শেষলৈকে চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনে ধৰণৰ মূল্যৱান স্বাস্থ্যজনিত ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে আমি যেতিয়াই এনে ধৰণৰ মূল্যৱান ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে পাই যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানেনে যে নিম আমাৰ মানৱ শৰীৰৰ বাবে কিমান উপকাৰী তথা প্ৰয়োজনীয়? নিম মানৱ শৰীৰৰ উপৰিও জীৱ-জন্তুৰ ক্ষেত্ৰতো অতি লাভদায়ক। নিম প্ৰাকৃতিকভাৱে এক মূল্যৱান বনৌষধি। নিম গছৰ সকলো অংশতে বনৌষধিৰ গুণ আছে। মানৱ শৰীৰৰ বহুতো বেমাৰৰ কাৰণে ইয়াক বিভিন্ন ৰূপত ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাত নিম গছক এক উচ্চ স্থানৰ বনৌষধিৰ শাৰীত ধৰা হয়। প্ৰাকৃতিক এই বনৌষধি মানুহৰ ছালৰ সমস্যাৰ পৰা আদি কৰি শৰীৰৰ বহুতো বেমাৰৰ ঔষধ হিচাপে আয়ুৰ্বেদত গণ্য কৰা হয়। ই যি কি নহওক নিম আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰী তথা বনৌষধি। ইয়াৰ দ্বাৰা শৰীৰৰ বহুতো ৰোগৰ চিকিৎসা কৰা হয়। নিমৰ দ্বাৰা চিকিৎসা কৰা বিভিন্ন ৰোগসমূহৰ বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। নিম ডায়েবেটিছ বা ছুগাৰৰ বেমাৰৰ ক্ষেত্ৰত অতি লাভদায়ক। নিমে ডায়েবেটিছ বা ছুগাৰ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে। এই বেমাৰ থকা লোকে দৈনিক ৰাতিপুৱা খালী পেটত 5 বা 6 খিলামান নিমৰ পাত চুবাই চুবাই খাব লাগে। এনে কৰিলে অতি কম সময়ৰ ভিতৰতেই ছুগাৰ বা ডায়েবেটিছ নিয়ন্ত্ৰণলৈ আহিব। কিছু লোকৰ নিম পাত খালে পেটত গেছ বা গেষ্ট্ৰিকৰ সমস্যাই দেখা দিয়ে। তেনেলোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি এই নিম সেৱন কৰিব লাগে। নিম জ্বৰৰ বাবে অতি লাভদায়ক। জ্বৰত ভুগি থকা লোকে নিমৰ পাত 10 বা 15 খিলামান লৈ এগিলাচমান পানীত ভালদৰে উতলাব লাগিব। উতলাৰ পাছত পাতখিনি চাকনিৰে ভালদৰে চাকি ল'ব লাগিব। এতিয়া উক্ত পানীখিনি 3 চামুচকৈ দিনটোত 3 বা 4 বাৰমান গ্ৰহণ কৰিলে জ্বৰৰ সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। নিম ছালৰ সমস্যাৰ ক্ষেত্ৰত অতি লাভদায়ক। ছালৰ বিভিন্ন ৰোগ যেনে খৰ খজুৱতি, এলাৰ্জি, শুকান ছাল, ফোঁহা আদি ছালৰ বিভিন্ন ৰোগৰ বাবে ই অতি উপকাৰী বনৌষধি। নিমত যিহেতু এণ্টিবায়'টিক আৰু এণ্টিফাংগেলৰ গুণ উপলব্ধ, সেয়েহে এই নিম ছালৰ সকলো বেমাৰৰ কাৰণে লাভদায়ক। ইয়াৰ ব্যৱহাৰ প্ৰণালী হিচাপে অলপমান নিমৰ পাত লৈ ভাল যতন বা বটোৱা এটাত পানীৰ সৈতে ভালদৰে উতলাই গৰম কৰি ল'ব লাগিব। নিম মিশ্ৰিত উক্ত পানীখিনি অলপ ঠাণ্ডা হ'বলৈ দি সেই পানীৰে স্নান কৰিলে ছালৰ সকলো বেমাৰসমূহৰ পৰা উপকাৰিতা লাভ কৰিব পাৰিব। আনহাতে ছালৰ বেমাৰৰ ক্ষেত্ৰত নিমখ খাদ্য হিচাপেও গ্ৰহণ কৰিব পাৰিব। বিভিন্ন ধৰণৰ ছালাড বা চাটনি আদিৰ সৈতে মিলাই ইয়াক গ্ৰহণ কৰিব লাগে। এনে কৰিলে ছালৰ সকলো সমস্যাৰ সমাধান হ'ব। নিম দাঁতৰ বেমাৰৰ ক্ষেত্ৰতো অতি লাভদায়ক। দাঁতৰ বেমাৰসমূহৰ বাবে নিমৰ ডাল অতি উপকাৰী। দাঁতৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে দাঁতৰ বিষ, দাঁতত পোকে খোৱা, দাঁতৰ আলুৱেদি তেজ ওলোৱা, দাঁত কমজোৰ আৰু হিলি থকা, দাঁত জিনজিনোৱা আৰু মুখৰ দুৰ্গন্ধ ইত্যাদি বেমাৰসমূহৰ বাবেও অতি লাভজনক। এই ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ প্ৰণালী হৈছে নিমৰ আগলিৰ তথা কোমল ডাল ভালদৰে কাটি লৈ ইয়াক ব্ৰাছ হিচাপে বনাই ল'ব লাগিব। দৈনিক ব্ৰাছ সদৃশ নিমৰ ডালে
দাঁত মাজিলে উল্লেখিত সকলো ধৰণৰ দাঁতৰ সমস্যাসমূহৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। নিমে পেটৰ পেলুৰ সমস্যাৰ সমাধান কৰে। পেটৰ পেলুৰ বাবেও ই অতি উপকাৰী। পেটত থকা বিভিন্ন ধৰণৰ পেলুক এই ঔষধে নাশ কৰে। পেটৰ পেলুৰ সমস্যাৰ বাবে নিমৰ পাত বা গুটি ভালদৰে পিচি লৈ চাটনি বা চালাড আদি বিভিন্ন ৰূপত অথবা খাদ্যৰ লগত গ্ৰহণ কৰিলে অতি কম সময়ৰ ভিতৰতেই পেলুৰ সমস্যাৰ পৰা সুফল লাভ কৰিব পাৰিব। নিমে ভোক নলগা সমস্যাও দূৰ কৰে। ভোক নলগা সমস্যাৰ বাবে ই অতি লাভদায়ক। এই সমস্যাৰ বাবে নিমৰ পাত ব্যৱহাৰ কৰিলে ভোক নলগা সমস্যা দূৰ হ'ব আৰু খুব ভোক লগা আৰম্ভ হ'ব। গেছ বা গেষ্ট্ৰিক থকা লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে এই নিম গ্ৰহণ কৰিব। নিমৰ আৰু বহুতো বেমাৰৰ চিকিৎসা কৰাৰ ঔষধি গুণ আছে। এইসমূহক আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনে ধৰণৰ মূল্যৱান ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।